बिटिआर सरकारनि मोनसे मेहेरगोनां हाबाफारि बिटिआर सरकारा गुबुन गुबुन डिभिजननि थाखाय लोंग्रा दैनि टेंकी गारि रानदों। गुबुन गुबुन फसंथानफोर आरो प्रग्रामफोर खुङोब्ला लोंग्रा दैनि गोनांथि जानायखौ सुफुंनायनि असिलायै बिटिआर सरकारनि सुबुं देहा कारिकरि बिफान एबा पाब्लिक हेल्थ इन्जिनियारिं बिफाननिफ्राय 2022-2023 रांखान्थि बोसोरनि एसअपिडि बिफाननि गेजेरजों बिटिआरनि सिङाव थानाय गासै मोन 6 डिभिजनफोराव लोंग्रा दैनि टेंकी गारिखौ राननाय जायो। दिनै खुंजानाय बिटिसिनि जर'खा बाजेट जुथुमा जोबनायनि उनाव बिटिसिनि सेक्रेटारियेट मावखुलिनि लांगोनायाव मोनसे हाबाफारि खुंनायनि गेजेरजों बिटिआरनि पाब्लिक हेल्थ इन्जिनियारिं बिफाननि मावफुं सोद्रोमा डक्टर नीलुत सरगियारिनि नुजाथिनायाव बिटिआरनि गासै मोन 6 डिभिजनफोर फारियै टंला डिभिजन, तामुलपुर साब डिभिजन, बाक्सा डिभिजन, क'क्राझार डिभिजन नं 1, क'क्राझार डिभिजन नं 2 आरो गसाइगाव डिभिजननि थाखाय गथायनानै होयो लोंग्रा दैनि टेंकी गारिखौ। हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द्र चन्द्र बसुमतारी आरो गोबां मावफुं सोद्रोमाफोरा बाहागो लानानै गावबागावनि डिभिजननि गाहाय मावख'गिरिफोरनि आखायाव लोंग्रा दैनि टेंकी गारिखौ गथायनानै होयो। दिनै टेंकी गारिखौ गथायनायनि उनाव ओनसोलफोराव लोंग्रा दैनि गोनांथि जायोब्ला बेनि गेजेरजों लोंग्रा दै जगायनायाव हेफाजाब जागोनखौ फोरमायनानै बे दै टेंकी गारिखौ जोथोनै बाहायनो थाखाय बिफाननि बिफानगिरिफोरखौ खावलायो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। ডিপাৰ্টমেণ্টৰ পৰা যিটো ৱাটাৰ টেংকাৰ আছে 6খন ৱাটাৰ টেংকাৰ 6000 লিটাৰ কেপাচিটিৰ আমাৰ ডিভিজনবিলাকত প্ৰদান কৰা হৈছে। কাৰণ আমি দেখিছোঁ আগৰ বহুত ডিভিজনত মানে যিটো পিয়ৰ ড্ৰিংকিং ৱাটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যোগান ধৰাৰ কাৰণে টেংকাৰৰ অভাৱ হৈ আছিলে আৰু পিএইচচি ডিপাৰ্টমেণ্টে আজি এইটো যোৱা বছৰৰ আমাৰ যিটো এসঅপিটিৰ ফাণ্ডেৰে এইটো ক্ৰয় কৰিছে আৰু ৰাইজৰ উদ্দেশ্য কৰি সেইটো প্ৰদান কৰিছে। মই পিএইচচি ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ। বিশেষভাৱে আমাৰ বড়োলেণ্ড অঞ্চলত যিখিনি জেজেএমৰ আঁচনি আছিলে প্ৰায় 7 লাখ, ইয়াৰ ভিতৰত 3 লাখতকৈ অধিক ইতিমধ্যে অপাৰেশ্যনেল হৈ গ'ল আৰু বাকীখিনিও যিটো সময় দিয়া আছে এই সময়ৰ ভিতৰতে ফাংচনেল হ'ব বুলি মই আশা ৰাখিছোঁ। যিখিনি আনকভাৰ্ড এৰিয়া আছে, জেজেএমৰ আনকভাৰ্ড এৰিয়া আছে, সেইখিনিও আইডেণ্টিফাই কৰাৰ কাৰণে আমি প্ৰচেছ কৰিছোঁ সোনকালে আৰু তাত আমাৰ নতুন আঁচনি কিবা দিব পাৰে নেকি এইটোৰ দ্বাৰা যাতে বড়োলেণ্ড অঞ্চলত 100% যিখিনি হেবিটেড এৰিয়া আছে সেইখিনিত পিয়ৰ ড্ৰিংকিং ৱাটাৰৰ সুবিধাটো হয় সেইটো লক্ষ্য ৰাখি আমি কাম কৰি আছোঁ। যোৱা বছৰৰে 15 ফাইনেন্সৰ ফাণ্ডেৰে আমাৰ যিমানখিনি কলেজ, হায়াৰ ছেকেণ্ডাৰী, হাইস্কুল আছে তাত আৰু যিটো আছে এইটো ফিটিং কৰি পিয়ৰ ড্ৰিংকিং ৱাটাৰ ষ্টুডেণ্ট আৰু আমাৰ ফেকাল্টিবিলাক, টিচাৰবিলাক যাতে খাবলৈ পায় তেনেকুৱা এটা ব্যৱস্থা কৰা হৈছে। এইটো এই বছৰ কমপ্লিট হ'ব আৰু বাকী LP ME যিবিলাক ৰৈ যাব ইহঁতৰ কাৰণেও আমি নেক্সট বছৰত মানে এই নতুন ফাইনেন্সিয়েল ইয়াৰত এটা প্লেনিং আমি হাতত ৰাখিছোঁ। গতিকে খোৱা পানীক লৈ পেলাই আমি জানো আমাৰ অঞ্চলত আৰ্ছেনিক আছে, আইৰণ বহুত আছে বিভিন্ন অঞ্চলত, তো বহুতখিনি বেমাৰ বা বিভিন্ন সমস্যাবিলাক হয়। তো সেইটো আমি চাইছোঁ যে কেনেকৈ আমি কম সময়ৰ ভিতৰত এই প্ৰব্লেমৰ পৰা আমাৰ সমাজক, আমাৰ ৰাইজক আমি উদ্ধাৰ কৰিব পাৰোঁ, এইটো উদ্দেশ্য ৰাখি আমি কাম কৰি আছোঁ।